চবে ঘৰ পালে ঘৰ এটাও পোৱা নাই ধেত্তেৰিকা কিনো কৰোঁ এখন ঘৰ চৰ নাই মেম্মা এজনী ওচৰলৈ গ'লোঁ মেম্মাজনীও লিষ্টত ধৰ কৈ আছোঁ ধৰে নধৰে নে ধৰো কৰে এতিয়া ধৰে নে নধৰে নে বাদ দিয়া যা পালেও পাম নাপালেও নাই শুই থাকোঁ অকণমান যা মোবাইলটো চাৰ্জতো দিবলৈ থাকিলে টোপনিয়ে গৈছিলোঁ ৰ ঘৰৰ টেনশ্যনে মোৰ একে টোপনি আলকাল লাগিছে লালকাল লাগিছে ক'তনো আছে টোপনিও ধৰি আছে আকৌ শুই যাব লাগিব ক'তনো থাকিলে ব'ল অঁ এইখন ইয়াতে আছে কিন্তু চাৰ্জ নহ'বলৈ হ'লে চাবি চুইচডাল টিপি লওঁ ৰ চুইচডাল কি নহয় বাৰে বাৰে মই অকণমান শুই লওঁ হেমন্ত বিশ্ব শৰ্মা এবাৰ ঘৰৰ লিষ্টত ধৰিবি আকৌ দেই মুদিক কবি আকৌ অঁ মেম্বাৰজনীক দি থৈ দিছোঁ মই কলম কাগজ গোটেইখন ঘৰটো পালে হ'ল আৰু দেখিছ নহয় মোৰ যোৱা টাপলি মা এখন ফাটা এইবাৰ ঘৰটো পামেই নেকি মই আহি গ'ল মই এবাৰ লিষ্টত ঘৰটো মোবাইলটো লৈ লওঁ আহি গ'ল মই পঞ্চায়তৰ পৰা আহোঁ ৰ ঘৰটো আহিলে কি জানিম মোৰ দেই তই থাক দে মই যাওঁ দেই অঁ দাদা আপোনাৰ এই গাঁওখনৰ কথা জানিবলৈ আহিছিলোঁ আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছে নেকি বাৰু অঁ পাইছোঁ হেৰি আমাৰ মানুহজনী আছে ঐ ওলাই আহাচোন এই নিউজ লাইভ আহিছে শুনিছানে ওলাই আহাচোন এই নিউজ লাইভ আহিছে ভালে কৰিলে দিয়ক আহিলে মানুহ আহিলা নেকি আহক অঁ তাকেহে ভালেই কৰিলে দিয়ক আপোনালোকে যে আহিলে আপোনালোকে এই চৰকাৰ সা সুবিধা কিবা পাইছে নেকি অঁ পাইছোঁ কি পাইছে হেৰি এই এতিয়া প্ৰথমতে ঘৰটো চেঞ্চন হৈছে মই কি ক'ব জানে সপোনতো ঘৰটোকে পাই থাকোঁ এনি টাইম এতিয়া ঘৰটো পালোঁ তাকে 1 নম্বৰ কিস্তিটোৱে ৱালখন এখন গাঁঠিলোঁ এতিয়া মানুহজনে কি কৰে নকৰে ৱালখনে বাউণ্ডাৰী গাঠা হৈছে অঁ ইটাই জখলা বান্ধাৰ পৰা আনিছোঁ 1 নম্বৰ ইটা অঁ 1 নম্বৰ ইটা একদম চিমেণ্টটো 1 নম্বৰ আৰু ইটা 1 নম্বৰ টিংপাত এতিয়া তাকে 1 নম্বৰ টিংপাতে খুৱাব লাগে এইখন ৰঙিল টিং মানে ভাল লাগিছে টিংখন তাকে এনেকুৱাকৈ আনিব দিছোঁ মানুহজন এনেকুৱাকৈ আনিব অঁ ভাল লাগিছে ন অঁ লেট্ৰিনটো পাইছোঁ বাৰু পাছত দেখুৱাম বাৰু আপোনালোকক এই ঘৰটো এতিয়া আমাৰ মানে 3টা কিস্তি হৈ গৈছে 3টা কিস্তিৰ ভিতৰত ইমানটোৱে বনাইছোঁ আৰু এয়া দেখিছে নহয় আৰু 3টা কিস্তি হৈছে এতিয়া আৰু অলপমান চৰকাৰে যদি দিয়ে সা সুবিধা হেমন্ত ছাৰে আৰু নৰেন্দ্ৰ ছাৰো বহুত ভাল কৰিছে এয়া এতিয়া ঘৰটো কোনো মতে পাইছোঁ আমি দুখীয়া মানুহ দেখিছে এয়াহে অৱস্থা আৰু অৱস্থাই নাই ভাল লাগিছে অৱস্থাই নাই মানে আৰু এতিয়া এয়া এতিয়া 3টা 4টা কিস্তি হৈছে আৰু লেট্ৰিনটো দিছে আমাক লেট্ৰিনটো মানে হেৰি হাগিয়ে থাকিবলৈ মন যায় লেট্ৰিনটো বৰ ধুনীয়া দিছে এইটো হেমন্ত ছাৰে দিছে লেট্ৰিনটো বৰ ধুনীয়া দিছে আৰু নৰেন্দ্ৰ মোদী ছাৰো বহুত ধুনীয়া দিছে ঘৰটো এতিয়া দেখিছে ৱাল চোৱাল মাৰি গোটেই এয়া আৰু 2-3টা কিস্তিমান আছে আৰু দিবলৈ জানেনে বহুত ভাল কৰিছে ছাৰলৈ ধন্যবাদ ছাৰলৈ আৰু হাগিয়ে থাকিবলৈ মন যায় প্ৰায় দিনটোৰ ভিতৰত 3-4 বাৰ মানে হাগু কৰে 3-4 কেজিতে এতিয়া মানে কি লেট্ৰিনটো পালোঁ আৰু লেট্ৰিনটো বহুত ভাল আৰু হাগিয়ে থাকিবলৈ মন যায় আৰু 3-4 বাৰ মান মই হাগিয়ে থাকোঁ তেনেকৈ এতিয়া ইমান হেমন্ত বিশ্ব শৰ্মা ছাৰে দিছে ন লেট্ৰিনটো নেহাগাকৈনো কেনেকৈ থাকোঁ আৰু মানে 3-4
বেছিকে মই হাগিয়ে থাকোঁ দিনটোৰ ভিতৰত সেইটো মই হাগাটো হাগিয়ে থাকোঁ আৰু মানে এতিয়া মোৰ বৃদ্ধ পেঞ্চনটো মই এতিয়া পাবলৈ যোগদান দি আছোঁ আৰু আমাৰ মানে গাঁৱৰ মেম্বাৰনীয়ে যোগদান দিছে আমাৰ কাগজ পত্ৰ দিছে হোৱাগে নাই এতিয়া আৰু মোৰ এতিয়া ঘৰটো মানে আৰু বহুত কমপ্লিট আছে অৰুণোদয় মোৰ মাইকী মানুহে জানিব অৰুণোদয়টো পাওঁ তাকে এতিয়া অৰুণোদয়টো পাওঁ এতিয়া বেছি দিন হোৱা নাই আকৌ এতিয়া চৰকাৰে দিয়া মানে লেট্ৰিনটো যে মানুহজনে কি কৰে জানে মই একদম হাগিবলৈ গলা বুলি ক'লে ইমান চিঞৰি থাকোঁ উঠি নাহে ভাল পায় তাৰপিছতে এতিয়া এই মানে দিনটো ঘনে হাগিবলৈ গৈ থাকে মানুহজনে মোকতো হাগিবলৈ চান্স নিদিয়ে মোৰতো হাগিব লাগে এতিয়া ভাল লাগিছে একদম ই তলৰ পৰা ওপৰলৈকে ৰিম জিম গাটো মই বহুত ভাল লাগিছে অৰুণোদয় পইচা পাওঁ আকৌ ঘৰটো পালোঁ সেইটোও ভাল লাগিছে লেট্ৰিনটো পালোঁ লগতে সেইটো ভাল লাগিলে এতিয়াতো মই আৰু দুদিনমান পাছত ভাবিছোঁ আম্বানীতকৈ আগুৱাই যাম নেকি ঘৰটো হ'লে দেখিছে নহয় বিল্ডিং কিমান এতিয়া RCC আৰু দুদিনমান হ'লে হ'ব আম্বানী হাৰি যাব কিন্তু হাৰি যাব বিশেষকৈ আপোনালোকৰ ভাল লাগিছে মোৰ ওচৰলৈ যে আহিলে ঘৰটো পালোঁ এতিয়া সেইটো এটা কথা আপোনালোকৰ সেই বাউণ্ডাৰী ৱালটো দেখুৱাবলৈকে আছে তাকে দেখুৱামগৈ আৰু মই এতিয়া কেলৈ আগবাঢ়ি যাম বুলি কওকচোন এইবিলাক চৰকাৰে কিমান ধুনীয়া আঁচনি দিছে আৰু মই এতিয়া তাতে ফাটা ঢোল লৈছে মই ঢোল এটা আনি লৈছোঁ তাতো গান এটা শিকি আছোঁ আৰু মই চব বহুত ভাল লাগে মোৰ এইবিলাক ফাটা ঢোলৰ চেও সেইটো এটা শিকি আছোঁ তাৰপিছত আৰু আছে মই আপোনালোকক দেখুৱামহি আপোনালোকক দেখুৱাব লাগিব হয় নাই বাৰু আপোনালোকে তেতিয়া গোটেই বিশ্ব ৰেকৰ্ড হ'ব গোটেই গম পাব সকলোৱে ভাল লাগিলে সেইটো কাৰণে মই আপোনালোকক নিউজ লাইভত দেখুৱাই দিওঁহি ফাটা ঢোলৰ চেওটো কেনেকৈ হয় মই আনিম এতিয়া ৰ'ব আমাৰ ৰৈ দিয়ক ধৈৰ্য ধৰক ঠিক আছে দাদা এফালে আহকচোন দাদা আপোনাৰ এনে কি কাম কৰে বাৰু আপুনি মই কামৰ ভিতৰত চব কৰোঁ চব কাম কৰোঁ এতিয়া মানে খেতি পথাৰ চব কৰোঁ আৰু হেৰি মাটি মানে এতিয়া বড়ো ধান কৰোঁ প্ৰায় মানে এডৰা কৰোঁ তাতে তাতে মানে 20 বিঘা ওলাই যায় আৰু 20 বিঘা ওলাই সাৰ বেছিকৈ দিওঁ দাদা কেলে আপুনি নিজে নাখাব জানো আৰু সেইখিনি গৈ পেলাই বেলেগ আমাৰ মানুহকে খুৱাব নহয় সেইবোৰ মানে বেচিবলৈ এতিয়া চাউলৰ দাম বাঢ়িছে যে সেইকাৰণে মই মানে এডৰা মাটিতে 20 বিঘাকৈ ধান পাওঁ বুজিছে আৰু হেৰি দাদা আপোনাৰ পৰিয়াল কিমান বাৰু পৰিয়াল ল'ৰা ছোৱালী দুটা আৰু নুতুলিলোঁ আৰু মানে এয়াহে আৰু অৱস্থা পাতি আৰু এতিয়া চৰকাৰৰ ফালৰ পৰা সা সুবিধাখিনি পাইহে এতিয়া অলপ মানে ওপৰলৈ গৈছোঁ আৰু এতিয়া একদম ওপৰলৈ গৈছোঁ এতিয়া দাদা এনে আপোনাৰ বয়স কিমান হৈছে বাৰু বয়স মোৰ বেছি নাই হোৱা 25 মান হৈছে আৰু মানে পাৰিলে তেনেকৈ ভাল ঘৰ দুৱাৰ যদি হৈ যায় তেতিয়া আকৌ এজনী আনা ধান্দাত আছোঁ মই নাই সেইবোৰ কাম নকৰিবা আপোনাৰ ছোৱালীজনী কেইবছৰ মোৰ ল'ৰা ছোৱালীকেইটা ছোৱালীজনী এতিয়া বেছি বছৰ নাই হোৱা 10 বছৰমান হৈছে আৰু ল'ৰাটো 8 বছৰ 9 বছৰ এনেকুৱাই হৈছে আৰু দাদা আপুনি অলপ ৰ'বচোন বাইদেউ ফটা ঢোল লৈ আহিছে বাইদেউ ফটা ঢোল লৈ আগ্ৰহ আছে বাইদেউ মানে চাই ল'ব বিচাৰিছোঁ বাইদেউ আহক নামি আহক লাহে লাহে নামিব দেই তাকে এতিয়া মই যদি আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা মোক অলপ সহায় কৰে ঢোলটো দেখিছে এইটো নতুন ষ্টাইলৰ আৰু চৰকাৰৰ ফালৰ পৰা মোক যদি অলপ সহায় কৰে মই আগবাঢ়ি যাম আম্বানী চাগে কৰি যাব আৰু তেতিয়ালৈকে আপুনি চিন্তা নকৰিব বাইদেউ আপোনালোকৰ ফালৰ পৰা সহযোগ মই যিমান পাৰোঁ সহযোগ কৰিব মই আগবাঢ়ি যাম তেতিয়া ধুনীয়া মানে এই নাচ গানত বহুত ধুনীয়া পাকৈত আছে দিয়াচোন অলপ গোৱা বাইদেউ গাওকচোন আপুনি অকণমান আপোনাক বাৰু বাইদেউ এইবিলাক কোনে শিকাইছে এই হেমন্ত বিশ্ব শৰ্মাৰ লগতে ৰিলেশ্যনৰ বিলাক তেওঁ অকণমান প্ৰায় বিশ্ব ৰেকৰ্ড কৰা আৰু মানে এতিয়া পাৰিছোগে চাগে হয় নাই আৰু মোৰ মানুহজনৰ অকণমান সৰুটো আপোনালোকে জানিব বিচাৰিছে
ময়ো মানে তেনেকে গান চান অলপ গাই থাকো আৰু এফাকি ময়ো গাওঁ বুলি ভাবিছো আৰু দিয়াচোন দিয়া মই বজাই দিছো তুমি দিয়া অকল বাইদেউ পা বুলিয়ে নহয় আপোনাকো আমি জানিব বিচাৰিছো আৰু আম্বানীতকে আগবাঢ়ি গ'লে আমাৰো ভাল লাগিব একেটাই গাওঁ আৰু আমাৰ মানুহজনীয়ে যিটো গাইছে মই সেইটোকে গাওঁ আপোনালোকৰ গাঁওখনৰ পৰিৱেশটো আমাৰ বহুত ভাল লাগিছে আমাৰ অসমখনৰ নাম হ'ব গাঁওখনৰ পৰিৱেশ বহুত ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে বাইদেউ দাদা আপোনালোকৰ বহুত সুন্দৰ হৈছে আপোনালোকে আগবাঢ়ি যাব ভৱিষ্যতে আপোনালোকক আকৌ লগ পোৱাৰ আমাৰ শুভেচ্ছা থাকিল আপোনালোকৰ কথা এটা কওকচোন আমাৰ এতিয়া বানপানী হয় উটি বাৰী ফুৰো মোৰ এতিয়া একদম বেছিকে ডাঙৰ চিন্তা জানেনে লেট্ৰিনটো কিজানি বানপানীত আকৌ উটুৱাই নিয়ে নেকি লেট্ৰিনটো এবাৰ চাই আহিলে আমাৰো ভাল লাগিব পানী হৈছে আমাৰ এজনী ক'ত সোমাই আছে জানো গোটেই পানী হৈছে আমাৰ এই মানুহজনী ক'ত সোমাই আছে জানো এই লেট্ৰিনতহে সোমাই আছে নেকি এইবিলাকৰ পৰা শান্তি নাই হাগাৰৰ শান্তি নাই দেখিছানে পানী আহিলে বুলি মই হাগিবলৈ শান্তি নিদিয়া নেকি বাৰু হা এই ঠাই আহিবলৈ মন যোৱা মই চৰকাৰী লেট্ৰিনটো পাইছো ঘনে ঘনে মই যা লাগিছে বাট যাতে চৰি থাকা A few moments later. এইসোপা মৰিলেও মৰক মই গছৰ ওপৰত উঠি পেলাই বাচি যাম বাপৰে যা মৰিলেও মৰক বুঢ়াডালে মৰিলেও মৰক বানপানী আহিছে মইহে জানিছোঁ কিমান ভয় লাগিছে বুকুখন ধপ ধপ মাৰি আছে গছপাজোপা পৰা উঠিলোগৈ মই বানপানীৰ পৰা সাৰোঁ বুলি এখনে পকৰা মুখে পৰুৱা লাগিছে দেখোন ৰাম পৰুৱা মই আকৌ বাচোঁ বুলি আহিছোঁ বুঢ়া মৰিলেও মই বুঢ়াটো মৰিলেও মৰক মই কেনেবাকৈ গছজোপাত আৰু ওপৰলৈ উঠি থাকিম বানপানী যিমান আহিবি পানী গৈ চাই ল'ম মই ওপৰলৈ গৈহে থাকিম পানী আহি থাক তই মই ওপৰলৈ গৈ থাকিম বুঢ়াটো মৰিলেও মই নিউজ লাইভ আহিব বুলি শুনি আছোঁ বাপেকে এজনীয়ে মোক কৈছিলে পাদুৰীয়ে কৈছিলে মোক নিউজ লাইভ আহিব বোলে আহিলেও আহক মই বাচি যাম নিউজ লাইভৰ মৰিলেও মই জানেনে মই বানপানী আহিছে মই বাচো বুলি ভাবিছো যিমান ওপৰলৈ যায় পানী মই তললৈ আহি থাকিলে মই ওপৰলৈ গৈ থাকিম মই নানামো দেই নামি আহক নাই নানামো মোৰ বুঢ়াটো মৰিলেও মই ল'ৰা ছোৱালী যি হয় হ'ব মই গছৰ পৰা বাচি যাম কি দিবা আৰু কি দিবা মোক চব দিম চাউল দালি তেল যিমান যত লাগে চব দিব লাগিব দিব লাগিব কিন্তু মোবাইল এটা দিব দিম মোবাইল এটা দিব আহক নামি আহক আপুনি মোবাইল এটা কিন্তু দিব লাগিব দেই দিম স্কিন টাচ দিম নামি আহক কিহৰ টাচ স্কিন টাচ কিহৰ টাচ স্কিন টাচ বুজি নাপায় এনেকে এনেকে যে মাৰি দিয়ে যে আঙুলি দুটা হাতে আঙুলি মাৰ এনেকে মাৰি দিয়ে যে দুটা হাতে আঙুলি মাৰটো যদি দিয়া নামি যাম সেইটো লাগিব এনেকে এনেকে মাৰি দিয়ে নামি হ'ব মই নামি যাম দেই নামি যাম ভালকে নামিব বাচিব লাগিব নহয় ইমান ডাঙৰ বানপানী হয় বুলি আমি কেতিয়াও জনা নাছিলো দেই আজি ফাৰ্ষ্ট টাইম পাইছো ইমান ডাঙৰ বানপানী হয় বুলি বাইদেউ আপুনি নামি আহক আপোনাক আমি কি প্ৰকাৰে সহায় কৰিব লাগে আমি কৰিম স্কিম টাচ মাৰিম আপোনাৰ কি বাৰু মোৰ একদম বিৰাট ভয় লাগিছে জানেনে বানপানী আহিছে হয় হা আৰু মোৰ লেট্ৰিনটো বিশেষকৈ চিন্তা বানপানীয়ে যদি উটুৱাই নিয়ে একদম সেইটো ভয়তে মোৰ ৰাতি টোপনি অহা নাই হাগিব লাগিব আৰু ক'ত হাগিম মই পানী আহিলে সেইটো এটা চিন্তা নাই একো নাই সেইবিলাক নাই টিঙাৰ পৰা আকৌ মই এৰিব নাজানো নহয় ঠিক আছে বাৰু বাইদেউ আপুনি যেনিবা গছৰ ওপৰত খাইছে আপোনাৰ হাজবেণ্ড আপোনাৰ ল'ৰা ছোৱালী ক'ত আছে বাৰু জানিব পাৰিম নেকি কি হয় বেনৰ কথা ক'লে হাজবেণ্ড মানে আপোনাৰ মানুহজন আপোনাৰ বুঢ়াজন হাজবেণ্ড বুলি কয় নেকি মই নাজানো ন হাজবেণ্ড বুলি কয় কি কয় নহয় স্ক্ৰীন টাচ মোবাইলটো চলালে আপুনি চব বুজি পাই যাব মই নাজানো খালি এনেকে আঙুলিত ঠেলি দিয়া মোবাইলটো বুলি ক'লে বুজি পাওঁ ঠেলি দিয়া বুলি ক'ব লাগিব তেতিয়াহে মই জানিম যাম বাৰু মোক খালি সেই ঠেলি দিয়াটো দিব দেই ঠিক আছে হ'ব দিয়ক কিন্তু আপোনাৰ এতিয়া পৰিয়াল সহকাৰে ক'ত আছে আপুনি সেইটো মানে আমাক জনাওক আৰু মোৰ বেয়া লাগিছে আকৌ পানী আহিছে মোৰ লেট্ৰিনটো উটুৱাই নিয়ে বুলি নাই বুঢ়াটো কথা ইমান চিন্তা নাই মোৰ বাইদেউ আপোনাৰ মানে কি আপুনি নিজৰ হেৰিটো কথাহে মোৰ লেট্ৰিনটো কথা বেছিকৈ চিন্তা কৰোঁ
আপোনালোকক আমি সহায় কৰিবলৈকে ভালে পাইছো বাৰু আমি ইমান পানীখনত যে আহিছো কাৰ কাৰণে আহিছো আপোনালোকৰ কাৰণে আহিছো মোৰ কাৰণে আহিছে কাৰণ এটা পৰিয়াল আমি গছৰ ওপৰত উঠি পেলাই হেৰি হৈ আছে বুলি আমি গম পাইছো সেইকাৰণে আমি সুবিধা মানে হেৰি কৰিবলৈ আহিছো আৰু মোক খালি মোবাইলটো দিব দেই এটা দিবচোন দুটা আঙুলে ঠেলি দিয়াটো আপোনাৰ বুঢ়া দুটা ক'ত আছে মোৰ বুঢ়াটো কথা নাজানো মই আপুনি গছৰ ওপৰত উঠিলে মই পানী আৰু অকণ বেছি যদি হ'লে আৰু ওপৰলৈ যাম বুলি ভাবি আছো বাইদেউ সেইটো ভুল আপুনি কেতিয়াও নকৰিব আহক তেনে আপোনালোকৰ বুঢ়া ল'ৰা ছোৱালী কথা আমি জানি লওঁ তাৰপিছত আপোনালোকৰ ব্যৱস্থাটো আমি কৰি দিম ঠেলি দিয়াটো দিব দিব ঠেলি দিয়াটো দেই একে অনুৰোধ কৰিছো দেই আপোনালোকক দিব দেই ঠেলি দিয়াটো ঠেলি দিয়াটো হয় নাই দুটা আঙুলে ঠেলি দিয়া যে দিম আপুনি চিন্তা নকৰিব দিম আপোনাক দিম